এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে, আৰু যিয়ে চেষ্টা কৰি এদিন নহয় এদিন সফলতা অৰ্জন কৰে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই আগবাঢ়ি যোৱাটো। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমান বেছি সমস্যাৰ সন্মুখীন হ'ব, আৰু তেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব। তেতিয়াই আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলে এদিন নহয় এদিন নিশ্চয় পোৱা যায়। ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহে মহান তথা সফল হ'ব নোৱাৰে। জ্যোতিষীক হাত দেখুৱাই নিজৰ ভৱিষ্যত চোৱাতকৈ নিজৰ কৰ্ম কৰি যাওক, তাৰ এদিন সফলতা আপোনাৰ হাতৰ মুঠিত হ'ব। বিশ্বাস বেলেগক নহয়, যিমান নিজক কৰা। কাৰণ বেলেগে তোমাক মাথো উপদেশ দিব, কিন্তু কামবোৰ কৰিব লাগিব তুমি নিজেই। সুখৰ নাম জীৱন নহয়, কষ্টবোৰ সহ্য কৰি আগুৱাই যোৱাই হ'ল জীৱন। ভুলটো সেইজনেই কৰে যিজনে কিবা এটা কাম কৰে। যিজনে হাত খাৱটি মনে মনে বহি থাকে, সেইজনেহে কেতিয়াও ভুল নকৰে।